নিশাৰ ভাগত আপোনাৰ ঘৰত কোনোবাই প্ৰৱেশ কৰিলে আপোনাৰ জেপত থকা ফোনটোলৈ আপুনি এটা ফোন কল সেই নিৰ্দিষ্ট নম্বৰটো আপোনাৰ মোবাইলত জিলিকি উঠিলে আপুনি গম পাব ইতিমধ্যে কোনো ব্যক্তি আপোনাৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰিছে দৰঙৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰক উদ্ভাৱন কৰি উলিয়াইছে এই যন্ত্ৰবিধ লেঙেৰাজাৰৰ কৃষক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা অবিনাশ ডেকা নামৰ ছাত্ৰগৰাকীয়ে উদ্ভাৱন কৰিছে এইবিধ আহিলা এই পৰ্যন্ত বিভিন্ন উদ্ভাৱনত জড়িত অবিনাশ ডেকা আমন্ত্ৰিত হৈছে জুলাই মাহত কলকাতাত অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান সমাৰোহলৈ এই বিষয়ে অধিক জনাব আমাৰ সাংবাদিক ৰঞ্জিত নাথে আপুনি ঘৰত নাই অথচ সেই সময়ত আপোনাৰ গৃহত প্ৰৱেশ কৰিছে কোনো এগৰাকী ব্যক্তিয়ে ঠিক সেই সময়তে স্বয়ংক্ৰিয়ভাৱে আপোনাৰ মোবাইলটো বাজি উঠিব ঠিক তেনে এক যন্ত্ৰ উদ্ভাৱন কৰি উলিয়াইছে চিপাঝাৰৰ এগৰাকী ছাত্ৰই আৰু দশম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ উদ্ভাৱন আমি দেখুৱাম এই মুহূৰ্তত প্ৰথমতে সেই যন্ত্ৰবিধ দেখুৱাইছোঁ আৰু তাৰপিছত আমি জানিব চেষ্টা কৰিম আচলতে দশম শ্ৰেণীত অধ্যয়নৰত অবিনাশ ডেকা নামৰ এগৰাকী ছাত্ৰই এই যন্ত্ৰটি উদ্ভাৱন কৰিছে বিশেষকৈ সাম্প্ৰতিক সময়ত চোৰৰ উৎপাত যথেষ্টখিনি বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই যন্ত্ৰটি যথেষ্টখিনি সহায়ক হ'ব বুলি অনুমান কৰা গৈছে আমি অকণমান ইয়াৰ যিকৈ উদ্ভাৱক তেওঁলোক কথা পাতিব চেষ্টা কৰিম আমি তেওঁলোক কথা পাতিম আচলতে এই যন্ত্ৰটো কেনেদৰে কাম কৰিব কেনেদৰে অপৰিচিত ব্যক্তিৰে বুজি উঠিব অকণমান ইয়াৰ কৌশলখিনি হয় নমস্কাৰ পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমানখিনি আগুৱাই লৈ যোৱাৰ বাবে এই যন্ত্ৰটো মই পোনপ্ৰথমে যেতিয়া HSLC পৰীক্ষা দিছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে এইকেইদিন বন্ধ পাম কিবা এটা নিশ্চয় কৰিম তেতিয়া মই এই যন্ত্ৰটোৰ ধাৰণাটো মোৰ মনলৈ আহিছিল ইয়াত মই এটা পেলনীয়া মোবাইল ইউজ কৰিছোঁ কিপেড মোবাইল আৰু হয় চিম সংযোগ কৰি এইখন এখন এটা পুৰণি মোবাইল ইয়াত এখন চিম কাৰ্ডৰ ইয়াত সংযোগ স্থাপন কৰা হৈছে তাৰ পাছত ইয়াত মানে LDR চেঞ্চৰ এটা লগাইছোঁ যিটোৰ নেকি দাম অতি কম বাকীবিলাক চেঞ্চৰতকৈ অতি কম 10-15 টকাত পায় কিন্তু এইটো মই বেলেগৰ পৰাই আনিছোঁ মানে পেলনীয়া বস্তুৰ পৰাই আৰু ইয়াত বেটাৰী ব্যৱহাৰ কৰিছোঁ কিছুমান মোবাইলৰ বেটাৰী হওক আৰু মটৰ ব্যৱহাৰ কৰিছোঁ এইটো ঘৰৰ পদূলিমুখত সংস্থাপন কৰা হ'ব হয় পদূলিমুখত সংস্থাপন কৰি আমি গোটেই ঘৰৰ চাৰিওবেৰটো আমি সুৰক্ষা দিব পাৰোঁ আচলতে এইটো পদূলিমুখত স্থাপন কৰা হ'ব আৰু এটা পোহৰ এটা ৰশ্মি এটা পেলোৱা হ'ব যেতিয়াই পোহৰ আৰু এই ৰশ্মি আৰু এই যন্ত্ৰটোৰ মাজৰ পৰা কোনো ব্যক্তি অহা যোৱা কৰিব তেতিয়াই স্বয়ংক্ৰিয় মোবাইল বুজি উঠিব আমি এবাৰ দেখুৱাব পাৰিম আমি এবাৰ পাৰ হৈ ল'ম প্ৰথমতে এইটো অন কৰিব লাগিব ইতিমধ্যে এইটো অন কৰা হৈছে এতিয়া আমি পাৰ হ'ব পাৰ হৈ দেখুৱা এই যন্ত্ৰটো পাৰ হ'ল আৰু কিছু পিছত এইটো মোবাইল বাজি উঠিব আমি অকণমান দেখুৱাইছোঁ কিমান সময়ৰ পিছত বাজি উঠে মানে ফোনটো লাগোতে যিমানখিনি সময় লাগে এই বাজি উঠিছে আমি দেখাইছোঁ আচলতে এই যন্ত্ৰটো মই কৈছোঁ এই যন্ত্ৰটোৰে এনেদৰে পাৰ হ'লে বুজি উঠিব ফোনটো তাৰপিছত কি হ'ব তাৰপাছত আমি মানে গৃহস্থ যি ঠাইতে নাথাকক আমি গম পাম যে ঘৰত কোনোবা সোমাইছে হয় আহি ব্যৱস্থা ল'ব পাৰিব তাৰপিছত এইটো গৃহস্থ আহি এইটো বন্ধ কৰিব আৰু দেখুৱাইছে এই পৰিৱেশ এটা সম্পূৰ্ণ নতুন প্ৰযুক্তিৰ এটা উদ্ভাৱন আমি এই পোনপটীয়াকৈ দেখাইছোঁ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই নিজা বুদ্ধিমত্তাৰে এইটো আৱিষ্কাৰ হৈছে এইটো ক'ৰবাত শিকি ল'লা মনলৈ কেনেকৈ আহিল মানে মই আগতেও বিভিন্ন ধৰণৰ এনেকুৱা মডেল আৰু কিছুমান বনাইছোঁ তাৰ কাৰণে কিছুমান চেঞ্চৰৰ বিষয়ে শিকিছোঁ মানে কোনটো চেঞ্চৰ দামীয়ে হওক বা কোনটো চেঞ্চৰে কেনেকুৱা ধৰণে কাম কৰে সেয়ে মই সেইখিনি কথা জনাৰ পাছত এইখিনি মই নিজে ধাৰণা হয় দিনতকৈ ৰাতি বেছি সুবিধাজনক হয় আৰু ৰশ্মি নোহোৱাকৈও মানে কিছুমান চেঞ্চৰ পোৱা যায় কিন্তু আমি হয় কম্পনৰ জৰিয়তেও পাৰি কিন্তু আমি এই যন্ত্ৰটোত যেনেকুৱাকৈ গোটেই ঘৰৰ চাৰিওবেৰ এটা যন্ত্ৰৰে আমি সুৰক্ষা দিব পাৰোঁ কিন্তু বাকী তেনেকুৱা বেলেগ চেঞ্চৰত তেনেকুৱা নহ'ব কাৰণ আচলতে এগৰাকী ছাত্ৰ ইতিমধ্যেই স্বয়ংক্ৰিয় চেনিটাইজাৰ উদ্ভাৱন কৰিছিল সেই বাতৰি আমি নিউজ লাইভে গুৰুত্ব সহকাৰে সম্প্ৰচাৰ কৰিছিলোঁ তাৰপিছত অবিৰতভাৱে কেইবাটাও যন্ত্ৰ উদ্ভাৱন কৰিছিল আৰু দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰ ইয়াৰ মূল্য কিমান হ'ব পাৰে ইয়াত মই কোনো ধৰণৰ মূল্য মানে নিৰ্ধাৰণ কৰা নাই আৰু লগতে যিহেতু মই গোটেইবোৰ পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰিছোঁ সেয়ে মোবাইলটো ৰিচাৰ্জ হৈ থাকিব লাগিব হয় ৰিচাৰ্জ হৈ থাকিব লাগিব কেৱল আউটগয়িংটো আহিলেই হ'ল হয়